হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু শিৱ পূজা বুলি সকলোৱে নিশ্চয় ঘৰত শৰাই দিছে, লগতে কৰিছিল অলপ আপৰ উদ্ধাৰ পাঠ। আপৰ উদ্ধাৰ পাঠৰ এটা বিৰাট মজা আছে, পঢ়ি থাকিলে বাৰু ভালে আৰু শুনিব পাৰিলে বহুত ভাল। আৰু আপৰ উদ্ধাৰ পাঠ কোনোবাই পঢ়িলে মোৰ শুনি বহুত ভাল লাগে, আৰু ঘৰত সদায় পঢ়িব লাগে, পঢ়াটো বহুত ভাল। আপোনালোকে বাৰু পঢ়েনে? আৰু লগতে কৰিছিলোঁ অলপমান ঘোটাৰ আয়োজন। এয়া চাওক, মই গাখীৰ আনিছিলোঁ আধা লিটাৰ, বেছি অনা নাই কাৰণ ঘোটা এবাৰ মই প্ৰথম বনাইছোঁ। লগতে কাজু আৰু মুমফলি আনিছিলোঁ চাব। তাৰপিছত খিচমিচ, ইলাইচি, ডালচিনি, জালুক থকা এটা পেকেট আনিছিলোঁ। বাৰু মই এইবাৰ প্ৰথম বনাইছোঁ, নাজানো কি কি দিব লাগে। লগতে ডালচিনি ইলাইচি দি এইখিনি এটা পেষ্ট বনাই লৈছিলোঁ। গাখীৰত এইখিনি শেষত দিব লাগে বুলি মানে ভিডিঅ' এটাত মই চাই লৈছিলোঁ যে ঘোটা কেনেকৈ বনাই, যিহেতু মই বনাই পোৱা নাছিলোঁ। এয়া প্ৰথম বনালোঁ আৰু গধূলি টাইমতে মনত পৰিল যে আজি অকণমান ঘোটা বনাওঁ। সেইকাৰণে মানে কি কি যোগাৰ লাগে বিশেষ নাজানো, দৌৰা দৌৰিকৈ যিখিনি পাৰিছোঁ আনিছোঁ। আৰু ইয়াতকৈ বহুত যোগাৰ লাগে এইটো বাৰু মই জানো, কিন্তু তথাপিতো মই নাপালোঁ। আৰু লগতে দিছোঁ এয়া ভাং, ডাঙৰ চামুচেৰে আধা চামুচমান ভাং দিছোঁ, বেছি দিয়া নাই। ধৰক ভাংটো স্বাস্থ্যৰ কাৰণে হানিকাৰক, এইটো মই মানে আপোনালোকক জনালোঁ। আৰু বেছি নাখাব কাৰণ ভাং খোৱা বেছি ভাল নহয়। তাৰপিছত চেনিটো দি দিছোঁ, সোৱাদ অনুযায়ী চেনি দি দিছিলোঁ অকণমান, বেছি দিয়া নাই কাৰণ বেছি মিঠা হ'লেও ভাল নালাগে। সেইকাৰণে অকণমানিয়ে দি দিছিলোঁ, যিহেতু গাখীৰ বেছি নহয়। আধা লিটাৰ গাখীৰৰ এপোৱামান শুৱে গৈছে, তাৰপিছত কমি গৈছে, ডাঠ হৈ গৈছে গাখীৰখিনি এপোৱামান কমি কাৰণ যিমানে উতলি থাকে বা যিমানে গাখীৰটো ডাঠ হয়, মানুহে কয় ঘোটা সিমানে সোৱাদ হয়। আৰু মই যিটো ভিডিঅ' চাই বনাইছিলোঁ তাতো এনেদৰে বনাইছিল, তাতো বেছি কিবাকিবি দিছিল। আৰু ঘোটাত বহুত কিবাকিবি দিব লাগে বুলি কয়। আৰু লগতে খিচমিচ দি দিছিলোঁ। খিচমিচটো দিলে কি হয়, এটা টেষ্ট আহে। খিচমিচটো বাৰু মোৰ নিজৰ স্বাৰ্থৰ কাৰণে দিয়াৰ নিচিনা হৈছে, খিচমিচ খাই মই বহুত ভাল পাওঁ। আৰু যেতিয়া এনেদৰে উতল আহিছে ন, অলপমান টাইম আৰু উতলিব দি মেলি গেছটো অফ কৰি দিছোঁ। কাৰণ গেছটো অফ কৰি কাৰণে দিছোঁ, বেছি আৰু শু গ'লে মানুহ কিয় ভগৱানে খাবলৈ নোকোলোৱা হৈ যাব, ইমান শু গৈছে। তাৰপিছত এই বাদাম আৰু যিটো পেষ্ট মই বনাইছিলোঁ, সেই পেষ্টটো মই গাখীৰখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মিহলি কৰি দিছোঁ। আৰু আপোনালোকে ঘৰত এনেকৈ বনাইছে নেকি ঘৰত বাৰু? মোক কমেণ্ট বক্সত নিশ্চয় জনাব কোনে কেনেকৈ বনাইছে, পাৰিলে ভিডিঅ' দিব। লগতে দিছিলোঁ ব্লেক পেপাৰ অকণমান, কাৰণ এইটো দিলে অকণমান সোৱাদটো বেলেগ হৈ যায়। ধুনীয়া, কাৰণ গাখীৰখিনি একদম গোটা হৈ গৈছে আৰু বহুত ভাল হৈছে। লগতে এতিয়া ভগৱানক আগবঢ়াবৰ কাৰণে বা গ্লাছৰ বাতিত দুটা তেনেদৰে সাজি লৈছোঁ। আৰু মোৰ ভিডিঅ'টো যিসকলে চাই আছে নিশ্চয় লাইক ফ'ল'